সকলোকে স্বাগতম জনাইছো এএইচ লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিবলৈ ওলাইছো preposition part 8 যদিহে আগৰ পাৰ্টবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা চাই লবা আৰু যদিহে চেনেলটো তুমি প্লেলিষ্টটো ওপেন কৰিলে প্লেলিষ্টত গুলিখিনি পাই যাবা প্লেলিষ্টত গৈ চাব পাৰা আৰু যদিহে আগৰ নিয়মবোৰ নচোৱা হয়তো বৰ্তমানৰ যিখিনি বস্তু আছে ন সেইখিনি হয়তো ভালদৰে বুজি নাপাব পৰা গতিকে বৰ্তমানৰ বস্তুখিনি বুজিবলৈ হলে আমি আগৰ পাৰ্টবোৰ চোৱাটো জৰুৰী গতিকে बोला आमी आजर ভিডিওটো আৰম্ভ কৰো সো কি লিখা আছে দে লিভ ড্যাশ দিল্লী দে লিভ ড্যাশ দিল্লী মানে কি আমি দিল্লীত থাকো দিয়া আছে কি আছে অন ইন এট এতিয়া আমি জানিব লাগিব অন কোড বহে ইন কোড বহে এট কোড বহে আমি সকলোৱে জানো যে সৰু সৰু ঠাইৰ আগত সদায় এট প্ৰিপজিশন বহে আৰু ডাঙৰ ডাঙৰ ঠাইৰ আগত ইন গতিকে দিল্লী এখন ডাঙৰ ঠাই গতিকে তাৰ আগত কি বহিব ইন বহিব গতিকে ইন সো দে লিভ ইন দিল্লী হিহত দিল্লীত থাকে গতিকে দিল্লী এখন ডাঙৰ ঠাই হলে তাৰ আগত ইন দিবা আৰু সৰু ঠাই বুজালে তাৰ আগত এট নেক্সট দা লেটাৰ ওয়াজ ৰিটেন ড্যাশ হিম চিঠিখন তাৰ দ্বাৰা লিখা হৈছিল আমি জানো যে যদিহে বাক্যটো পেসিভ ভয়েসত থাকে যি টেন্সতে নাথাকক যদিহে বাক্যটো পেসিভ ভয়েসত থাকে বেসিভ ভয়েসত থাকিলে বাই বহে গতিকে সোয়া এটো হৈছে past indefinite tenseৰ passive voice past indefinite tenseৰ ফৰ্মটো past indefinite tenseৰ passive ফৰ্মটো কি আছিল subject plus was were subject হৈছে the letter তাৰ পিছত সোয়া যেহেতু the letter লগত was বহে was আছে ভাৰ্বৰ past participle written গতিকে by him যদিহে বাক্যটো passive voice থাকে তেতিয়া হলে কি বহিব by the letter was written by him চিঠিখন তাৰ দ্বাৰা লিখা হৈছিল নেক্সট তাৰ পিছৰ বাক্যটো সোয়া Please give me a piece of paper. অনুগ্ৰহ কৰি মোক এটুকুৰা কাগজ দিয়া to write লিখিবলৈ যেহেতু তুমি কাগজখনৰ কোট লিখিবা যেহেতু ওপৰত লিখিবা গতিকে ওপৰত থকা বুজালে অন বহে যেহেতু তুমি কাগজখনৰ ওপৰত লিখিবা গতিকে অন অপচনত কি দিয়া আছে চোৱা অন উইথ এট গতিকে অন দিয়া আছে অন হ'ব Please give me a piece of paper. অনুগ্ৰহ কৰি মোক এটুকুৰা কাগজ দিয়া to write on লিখিবলৈ গতিকে যেহেতু তুমি কাগজখনৰ ওপৰত লিখিবা গতিকে অন নেক্সট তাৰ পিছৰ বাক্যটো চোৱা The boys are sitting. লৰাবোৰ বহি আছে কোত dash the bench. অপচনত দি আছে in on at. আমি জানো ওপৰত থকা বুজালে on preposition বহে কুছা The boys are sitting. লৰাবোৰ বহি আছে কোত on the bench বেঞ্চৰ ওপৰত গতিকে যেহেতু বেঞ্চৰ মানুহ কেতিয়া বেঞ্চৰ তলত নবহে বেঞ্চৰ ওপৰতে বহে গতিকে বেঞ্চৰ ওপৰত বহা বুজাইছে on কিছুমান বস্তু ডাইৰেক্টলি লিখা থাকিলে আমি অনুভৱ কৰি বুজিব পাৰো যে তেৰো খচৰাচৰ ব্যৱহাৰ হয় মানুহ কেতিয়া বেঞ্চৰ তলত কি বহিব নেকি নবহে সদায় বেঞ্চৰ ওপৰতে বহিব বা চকীখনৰ ওপৰত বহিব গতিকে the boys are sitting on the bench next the boys are sitting লৰাবোৰ বহি আছে dash their desks এবাৰ যে লৰাবোৰ বহি আছে মানে ডেস্কখনত বহা নাই ডেস্কখনৰ কাষত বহি আছে মানুহ ডেস্কখনত কেতিয়াও নবহে বেঞ্চত বহে আৰু বেঞ্চৰ কাষত থাকে ডেস্কখন তাত কিতাপ পত্ৰ থোৱা হয় গতিকে বহিলে মানুহ কেতিয়া ডেস্কত নবহে ইয়াৰ কাষত বহে গতিকে এবাৰ হ'ব এট গতিকে এই বাক্যটোত বহুতে কি কৰে অন দি দিয়ে অন দিলে ভুল হৈ যাব কোত বহিছে সেইটো চাই লবা ইয়াত বেঞ্চ দি আছে যেহেতু বেঞ্চৰ ওপৰত বহে সেইটো কাৰণে অন এবাৰ আছে the boys are sitting at their desk মানে ডেস্কখনৰ কাষতহে বহিব ডেস্কখনৰ কাষত যেহেতু বেঞ্চ থাকে এই বেঞ্চখনতহে বহিব এই ডেস্কৰ কাষত বহিব গতিকে এট তাৰ পিছৰ বাক্যটো চোৱা please come dash this door please come dash this door অনুগ্ৰহ কৰি এই দৰজাইদি সোমাই আহা গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাকত সদায় বাই বহে please come by this door এতিয়া আমি চাম অপচনত বাই আছে না নাই চোৱা with by at চোৱা বাই আছে গতিকে বাই বহিব please come by this door অনুগ্ৰহ কৰি এই দৰজাইদি সোমাই আহা তাৰ পিছৰ বাক্যটো চোৱা what is the time dash your watch তোমাৰ ঘড়ীত কেইটা বাজিছে বা কিমান বাজিছে So what is the time কি হ'ব by your watch তোমাৰ ঘড়ীত কেইটা বাজিছে গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাকত সদায় বাই বহে চাও আমি অপচনত বাই আছে না নাই by with at গতিকে বাইটো শুদ্ধ বাই বহিছে so what is the time by your watch আখৰ ধুনীয়াকৈ বুজি পাইছা তাৰ পিছৰ বাক্যটো চোৱা please sit dash me অনুগ্ৰহ কৰি মোৰ কাষত বহা কাষত বা ওচৰত বা কাষত বুজালে সদায় বাই প্ৰিপজিশন বহে বাই আছে না নাই আছে চোৱা Please sit by me. অনুগ্ৰহ কৰি মোৰ কাষত বহা গতিকে ওচৰত বা কাষত বুজালে কি বহে বাই প্ৰিপজিশন বহে তাৰ পিছৰ বাক্যটো চোৱা we live dash যোৰহাট আমি যোৰহাটত থাকো গতিকে যোৰহাট এখন ডাঙৰ ঠাই নে সৰু ঠাই
আমি জানো সৰু সৰু ঠাইৰ আগত কি বহে এট আৰু ডাঙৰ ডাঙৰ ঠাই হলে ইন যোৰহাট এখন সৰু ঠাই গতিকে এট বহিব এট আছে অপচনত গতিকে এট we live at যোৰহাট আমি যোৰহাটত থাকো যোৰহাট এখন সৰু ঠাই গতিকে সৰু সৰু যোৰহাট ধেমাজি লখিমপুৰ নগাঁও মৰিগাঁও কাকি লংকা এইবোৰ হৈছে একোটা সৰু সৰু ঠাই গতিকে সৰু সৰু ঠাইবিলাকৰ আগত কি বহিব সদায় এট তাৰ পিছৰ বাক্য the sky is dash our heads আকাশখন ক'ত আছে আমাৰ মূৰৰ ওপৰত গতিকে কৈছিল যে ওপৰত থকা বুজালে অন যদিহে বস্তুটো স্পৰ্শ কৰি থাকে তেতিয়া হলে অন বহিব যেনে the book is on the table কিতাপখন টেবুলৰ ওপৰত আছে গতিকে স্পৰ্শ কৰি আছে কিতাপখনে টেবুলক গতিকে স্পৰ্শ কৰি থাকিলে অন আৰু যদি শূন্য থকা বুজায় তেতিয়াহলে অভাৰ যেনে ধৰিলা মোৰ মূৰৰ ওপৰত এই লাইটটো আছে গতিকে লাইটটো মোৰ মূৰত লাগি থকা নাই ডিসটেন্স আছে মাজত গতিকে এনেকৈ শূন্যত উলমি থাকিলে অভাৰ আৰু যদিহে তাতকৈ বহুত বেছি ওপৰত থকা বুজায় তেতিয়াহলে above চোৱা the sky is above our heads আকাশখন আমাৰ ক'ত আছে মূৰৰ ওপৰত গতিকে আকাশখন আমাৰ মূৰতকৈ বহুত বেছি ওপৰত যদিহে বহুত বেছি ওপৰত তেতিয়াহলে above চোৱা দিয়া আছে above 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 So, the sky is above our heads. আকাশখন আমাৰ মূৰৰ ওপৰত আছে আৰু যদিহে অপচনত above টো নিদিয়ে তেতিয়াহলে অভাৰ দিব পাৰা যেহেতু অভাৰ দিলে ভুল নহয় যেহেতু above দিয়া আছে গতিকে আমি above দিম above টো বেছি ভাল লাগে আৰু নেক্সট it is done by me ইয়াত by হ'ব কিয় by হ'ব কৈছিলো যদি ওপৰত এইটো বাক্য কৰি দিছিলো চোৱা 14 নম্বৰ বাক্যটোৰ লগত এটো একে the letter was written by him যদিহে বাক্যটো পেসিভ ভয়েসত থাকে তেতিয়াহলে কি বহিব বাই যি টেন্সৰে পেসিভ নহক এটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ ফৰ্মটো কি আছিল সাবজেক্ট প্লাস যদিহে ভয়েস চেঞ্জ হোৱা নাই চাই লবা গৈ প্লেলিষ্টত গৈ চাই লব পাৰা সো সাবজেক্ট এমিজাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল বাই অবজেক্ট সাবজেক্ট হৈছে ইট তাৰ পিছত সো এমিজাৰ আছে ইটৰ লগত যেহেতু ইজ বহে ইজ আছে ডানটো হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল বাই মি সো It is done by me. হল যদিহে বাক্যটো পেসিভ ভয়েসত থাকে তেতিয়াহলে বাই প্ৰিপজিশন বহে আশা কৰো বাক্যখিনি ধুনিয়াকৈ বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু আগৰ ভিডিঅ'ছবোৰ চাবা যদিহে আগৰ ভিডিঅ'ছবোৰ চোৱা তেতিয়াহলে ভালদৰে বুজি পাবা আৰু যদিহে ভিডিঅ' চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যিসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবা যাতে যেতিয়াই মই ভিডিঅ আপলোড কৰো তাতে নটিফিকেশনটো সোনকালে পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা থ্যাংক ইউ সো মাচ আজিলৈ বিদায় জনাইছো পুনৰ এক নতুন ভিডিঅৰ প্ৰতিশ্ৰুতিৰে